নমস্কাৰ দৰ্শক বন্ধু আজি মই আনিছোঁ বজাৰৰ পৰা কিনি মাছৰুম আজিকালি এনেকুৱা ধৰণৰ পেকেটত পোৱা যায় আপোনালোকে হয়তো বহুতেই জানে কেনেকৈ বনায় তথাপিও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই বাটন মাছৰুম আমি কেনেকৈ ধৰণৰ বনাব পাৰোঁ প্ৰথমতে মই আলু পিঁয়াজ জলকীয়া আৰু আদা নহৰুৰ বাকলি গুচাই সাজু কৰি লৈছোঁ ইয়াৰ পাছতে আলুখিনি কটাৰ লগতে পিঁয়াজসমূহ সৰু সৰুকৈ কাটি লৈছোঁ আৰু আদা নহৰু জলকীয়া এইসমূহ পেষ্ট বনাবলৈ বাবে মই এয়া খুন্দনাত সৰু সৰুকৈ কাটি পেলাইছোঁ যাতে পিছত খুন্দিবৰ বাবে উজু হয় আৰু সেইবাবে অলপ নিমখো দি লৈছোঁ ইয়াৰ পাছতে পেকেটৰ পৰা উলিয়াই মাছৰুমসমূহ এটা সাইজত কাটি ল'ম যেহেতু পেকেটত আহিলে কিছুমান সৰু কিছুমান ডাঙৰ মাছৰুম আহে আৰু ইয়াৰ পাছতে মাছৰুমখিনি ভালকৈ ধুব লাগিব ধুই পেলাই অলপ বইল কৰি ল'লে ভাল হয় 2 মিনিট বা 3 মিনিট সময় বইল কৰি ল'ব লাগে আৰু আপোনালোকে এটা কথা গম পাইছিলেনে যে মাছৰুম আমি খেতি কৰোঁ হয় মাছৰুমৰ গুটি আমি আনো কিন্তু মাছৰুম হৈ যোৱাৰ পাছত যেতিয়া ডাঙৰ হয় তেতিয়া তাত গুটি নালাগে তেতিয়াহ'লে আমি যে খেতি কৰিবলৈ আনো মাছৰুম তাৰ গুটি ক'ৰ পৰা হয় আপোনালোকে জানিছিলনে আচলতে এয়া লেবৰেটৰীত তৈয়াৰ কৰা হয় আৰু এয়া মই মাছৰুমখিনি উতলাইছোঁ অলপ পানীখিনি পেলাইছোঁ আৰু এতিয়া এটা ফ্ৰাই পেন লৈছোঁ ফ্ৰাই পেনত অকণমান মই অলিভ অইল দিছোঁ বাৰু আপোনালোকে মিঠাতেলো দিব পাৰে অলিভ অইল অকণমান দিছোঁ আৰু আমি সাধাৰণতে বৰ বেছি তেল ব্যৱহাৰ নকৰোঁ আমাৰ অসমৰ মানুহে সকলোৱে জানে গতিকে এই কম তেলতে আমি এতিয়া প্ৰথম পিঁয়াজখিনি ফ্ৰাই কৰিম আপোনালোকে চাই থাকিব এয়া পিঁয়াজ দিছোঁ অলপ হাতেৰে লৰাই দিব পিঁয়াজখিনি আৰু আদা নহৰুৰ পেষ্ট এয়া আলুখিনি মই দিলোঁ এতিয়া অলপ হাতেৰে হিলাই দিলে হ'ল নিমখ দিছোঁ হালধি এয়া জিৰা মছলা আৰু গোটেইখিনি আপোনালোকে এনেকুৱা মিলাই ল'ব আৰু ইয়াতকৈ বেলেগ একো মছলাৰ প্ৰয়োজন নাই আৰু আলুখিনি যাতে লাগি নধৰে তাৰ কাৰণে অলপ পানী দি ল'লেই হ'ল আৰু এনেকৈ এতিয়া মাছৰুমখিনি মিলাই দিছোঁ যিখিনি ইতিমধ্যে আধা বইল হৈ আছিলে ইয়াৰ পাছতে আমি কিছু সময়ৰ বাবে ঢাকি ৰাখিব লাগিব যেতিয়ালৈকে নিসিজে এয়া বৰ্তমান সিজাৰ পাছত আৰু আমাৰ আজিৰ মাছৰুম কাৰী ৰেডি হৈ গ'ল ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ